প্ৰেছ ক্লাবৰ একাদশ দ্বিবাৰ্ষিক অধিৱেশনখনি আয়োজন কৰা হৈছিলে আৰু এই অধিৱেশনত কেইবাটাও কাৰ্যসূচী আছিলে ইয়াতে আৰু এই কাৰ্যসূচীত আজি বিষয় বাছনি এখন সভা অনুষ্ঠিত হৈছে আৰু বিষয় বাছনি সভাত মোৰ সতীৰ্থ যিসকল সাংবাদিক প্ৰেছ ক্লাবৰ আমাৰ সদস্যসকল সকলোৱে মোৰ ওপৰত আস্থা ৰাখি বিশ্বাস ৰাখি মোক তেখেতসকলে সাধাৰণ সম্পাদকৰ পদত মোক বাছনি কৰে আৰু লগতে আমাৰ ভগৱান বৈশ্য ডাঙৰীয়াক সভাপতি হিচাপে কাৰ্যকৰী সভাপতি বিমলজ্যোতি নাথ লগতে সাধাৰণ সহ সম্পাদক পংকজ দেৱ লগতে বিপুল ফয়েল আৰু সভাপতি যি আমাৰ সহকাৰী সভাপতি পদত উপসভাপতি পদত ধৰণী কেওট লগতে আৰু বগাতপ্ন ডাঙৰীয়াক প্ৰদান কৰা হয় আৰু এক সুন্দৰভাৱে আজি এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আজি প্ৰেছ ক্লাবত ঢেকীয়াজুলি আৰু মই পুনৰবাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ ওপৰত যি আস্থা আৰু বিশ্বাসত মোক মোৰ সতীৰ্থসকলে ঢেকীয়াজুলি প্ৰেছ ক্লাবৰ এগৰাকী সাধাৰণ সম্পাদক হিচাপে মোক নিৰ্বাচিত কৰিলে তাৰ বাবে পুনৰবাৰ সকলোকে এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। একাদশ দ্বিবাৰ্ষিক অধিৱেশন ইতিমধ্যে অনুষ্ঠিত হৈ যায় আৰু তাৰে যি বিষয় বাছনি সভাত ঢেকীয়াজুলি প্ৰেছ ক্লাবৰ সভাপতি হিচাপে দ্বিতীয়বাৰৰ বাবে ভগৱান বৈশ্য নিৰ্বাচিত হয় আৰু কাৰ্যকৰী সভাপতি পদত মই দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত হওঁ আৰু সম্পাদকৰ পদত দিগন্ত শৰ্মা প্ৰথমবাৰৰ বাবে এইবাৰ ঢেকীয়াজুলি প্ৰেছ ক্লাবৰ সম্পাদক হিচাপে নিৰ্বাচিত হয় আৰু আমি আশা কৰিছোঁ অনাগত দিনত ঢেকীয়াজুলি প্ৰেছ ক্লাবৰ সামগ্ৰিক উন্নয়নৰ কাৰণে আমি কাম কৰি যাব লাগিব আৰু সাংগঠনিক যি ভেটি আমি ইয়াৰ সুদৃঢ় কৰিব লাগিব যাতে আমি সকলোৱে একেলগে মিলিজুলি ঢেকীয়াজুলি প্ৰেছ ক্লাবটো আমি আগুৱাই লৈ যাব পাৰোঁ আৰু ইয়াৰ আন্তঃগাঁথনি বহুত কাম আছে, যথেষ্ট বাকী আছে। গতিকে আশা কৰিছোঁ অনাগত দিনত ঢেকীয়াজুলি প্ৰেছ ক্লাবৰ সামগ্ৰিক উন্নয়নৰ কাৰণে আমি সকলোৱে একেলগে মিলি আগুৱাই লৈ যাব পাৰিম।